দৈ পল সন্তানৰ লগত মোৰ ফালৰ পৰা ডুবুৰ পূজাৰ বহুত বহুত শুভেচ্ছা জনাইছোঁ। আপোনাক দেখাই আছোঁ বেকত বহুত আহি আছে মানুহ। এতিয়া আমাৰ পোৱালিকেইটা দেখাই আছোঁ যিহেতু আমাৰ মিচিংসকলৰ ডুবুৰ পূজা। চ' গাঁৱত গোটেই ল'ৰা সৰু ল'ৰা আহিছে। ত' আমিও ইয়াতে আছোঁ। আপোনালোকে দেখুৱাম কেলেই পাতে আমাৰ ডুবুৰ পূজা কৈ আছোঁ। কুকুৰা একদম লৈ গৈছে, কুকুৰা হাঁহ কুকুৰা লৈ গৈছে একদম। লৈ গৈছোঁ আৰু এবস্তা আছে, এই বস্তা মই নেপু আমি দুটা লৈ গৈ আছোঁ। একদম গাঁৱৰ মূৰত আমি খামগৈ আজি ডুবুৰ পূজা পাতিবলৈ। ফাইনেলি আমি আহি এতিয়া একেবাৰে আমাৰ গাঁৱৰ মূৰত পালোহি। ইয়াতে আজি ডুবুৰ পূজা পাতিব আৰু খাম আমি গোটেই। আপোনাক দেখাই আমাৰ পোৱালি আহিছে, এইটো পোৱালি মূৰে পানী বটল লৈ আহিছে। এইফালে কুকুৰা এবস্তা আৰু এক বস্তা এটা আছে তাত আনিব। এতেই হ'ব জেগাটো আপোনাক দেখাম। আৰু ডুবুৰ পূজা কিয় পাতে ভিডিঅ'টো সেইফালে চাব গম পাব। অলপ কৈ দিয়ক। নমস্কাৰ। মিচিং সমাজত মানে পৰম্পৰাগত নীতি অনুযায়ী শ্বিলঙলৈ থেকেৰা দল আছে ডবেৰ মানে গুৰুকে সময় হ'ল শ্বিলং সময় ডবেৰ দল আছে গুৰুকে ৰাতিপুৱাৰ পৰা প্ৰত্যেকটো ঘৰে ঘৰে মানে আপুঙে আজাং ককাঙে বৰ্তানে কয় তাতে মিনে মুজিঙা বোলো গিলা ঘৰে ঘৰে চাং মানে দুনাম কুন্দম নাম কৰি মতাক বং মগেলা এইবাৰ বোলো আপুনি দৌলুছে মৃত্যুছ দৌলো মৃত্যুছ মানে মোলোকে চেম্পে ডবুল দাম চেম্পে নীতি নিয়ম কৰি মোলোকে মদা এনেকৈ নিয়ম নীতি কৰি পেলাই কোনো মানে পাছত নীতি নিয়ম যে যেতিয়া হ'বই অলপ পাছত ডাক্তৰ সমাজে ফোন কৰি কাকা নপে দুগে তিনবেলা হুকুম পেলাই হওক মোলো অৰ্থ দক্ষণে মানে চেকাইকে হুকুম ন বোলো দোষ গুণ বা অকাই অপায় মংগল ধুমুল মোলো মোলো চাং কোবা লগাং না চাং কোবাগত মানে মোৰ ধেমগে এলা যাতে অসুখ বিসুখবোৰ দূৰ হ'ব লাগে না খবৰ এতিয়া শুনিলে যে ডুবুৰ পূজা কিয় পাতে দাদা ক'লে আৰু মিচিঙত ক'লে তথাপিতো মই কৈ দিছোঁ যে আমাৰ বহুত অপায় মংগল থাকিব পাৰে ঘৰৰ কাৰোবাৰ দুখ সুখ
কাৰোবাৰ কিবা ক'ৰবাত দুৰ্ঘটনা হৈ গৈছিলে এইবোৰ চব দূৰ কৰিবলৈ দৌল পূজা পাতে চ' আপোনাক দেখুৱাম পিছৰডোখৰ পুৰা আমাৰ ডবুৰ ব্লগ বনাই আছে আপোনালোকে দেখিছে মোক দেখুৱাই দিয়ক আমাৰ গোটেই এই দেখিছে আমাৰ গোটেই পোৱালি এই আম খাব আম পাৰিব গৈছিলে গোটেইকেইটা এতিয়া আম বস্তাই আম মোনাই লৈ আনিছে আম বজাৰ কৰিব আমাক দিবি নেকি আম বনাই দে পাছত অলপ আহিলোঁ ইয়ালৈ আৰু পোৱালিকেইটাৰ লগত এতিয়া আম খাম আৰু বতাহ পূৰা বলিছে ইয়াত পথাৰ একদম ধুনীয়া হাৱা আৰু আমাৰ এইকেইটা আম এতিয়া আম খাম আজি আমাৰ হেনা গোটেইকেইটা পোৱালি আমাৰ চবে হাই দে চব একদম ফুল দুশ আছে আমি এতিয়া আম খাম আৰু এফালে আম কাটি আছে পালে পুৰা বতাহ বলি আছে একদম ইয়াত আমাৰ এইফালে এতিয়া আমি আম খাম ইয়াত চবে নাই এয়া হৈছে আম খোৱা পৰম্পৰা শেষ কৰিলে ভাল হৈছে একদম গোটেই খাবলৈ ৰেডি